তো গাইজ আপোনালোকৰ ফোনত যদি কোনোবাই আপুনি নজনাকৈ কিবা স্পাই এপ বা থাৰ্ড পাৰ্টি এপ বা যিকোনো হেকিং এপ থৈ দিছে আপোনালোকক ট্ৰেকিং কৰিবলৈ, তো গাইজ তেনেকুৱা হ'লে আপোনালোকৰ বহুত ডাঙৰ প্ৰব্লেমত ফাঁচিব পাৰে আপুনি নিজেই। তো গতিকে তাক কেনেকৈ জানিব আপোনাৰ নিজৰ ফোনৰ জৰিয়তে, তো গাইজ তাকে জানিবলৈ বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। তো গাইজ এইটো কাম কৰিব একদম সহজ। তো গাইজ আপোনালোকে ফাৰ্ষ্ট যাওক আপোনালোকৰ ফোনৰ ডাইলত আৰু তাত গৈ মাৰি দিয়ক #2013 আৰু তাত গৈ কলিং কৰি দিয়ক। আৰু যদি আপোনালোকৰ যদি কলিং লাগে তেতিয়াহ'লে আপোনালোকে গম পাব যে আপোনালোকৰ ফোনত কোনো স্পাই এপ নাই। আৰু যদি কলিং নালাগে কিবা যদি এপ খোলা যায় তেতিয়াহ'লে গম পাব যে আপোনালোকৰ ফোনত কিবা স্পাই এপ বা কিবা হেকিং এপ আছে আৰু যাৰ দ্বাৰা আপোনালোকক ট্ৰেক কৰি থকা হৈছে। তো গাইজ আশা কৰোঁ চাই ভাল লাগিলে, এটা সৰু কিছুমান ডিটেইলছ আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ আজিলৈ মই দিলেন দাদা, বাই বাই।